তো হেৰে সকল 2023 চনৰ শেষৰটো ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু মই আছোঁ বৰ্তমান পাথাৰৰ মাজত মানে পাথাৰত আছোঁ তো ভাবিলোঁ পাথাৰখনকে আপোনালোকক আজি দেখাওঁ আৰু ইয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ চাওক এইখনে পাথাৰ মানে পথাৰ য'ত মানুহ আমাৰ ইয়াৰ গাঁৱৰ মানুহে খেতি কৰি ধান পায় ধানৰ পৰা চাউল পায় সেই চাউল খাই জীয়াই আছে তো এইখনে পাথাৰখন চাওক মানে এই গৰু পানী খুৱাব আহিছিলোঁ তো ভাবিলোঁ ভিডিঅ'টো বনাই দিওঁ এইটো মানে 2023 চনৰ শেষৰটো ভিডিঅ' হ'ব আৰু মোৰ পিছফালে যে এইটা যে নদী দেখছে এইটা নদীতে আমি মানে গৰু বিহুৰ দিনা গৰু চৰু লৈ আহোঁ আমাৰ গাঁৱৰ মানুহ চব ইয়াতে গৰু গা ধুৱাই গৰু বিহু এইটো নদীৰ পৰা পালন কৰে আৰু এই নদীটোৰ এটা হিষ্টৰী আছে মানে অলপ মানে সেই মানে বেলেগ ধৰণৰ হিষ্টৰী আছে কাহিনী আছে এই নদীটোৰ এটা তাৰ ওপৰত এটা ভিডিঅ' বনাম আৰু এইবাৰ সেইফালে যাম এইফালে মানে এটা ঘৰ আছে মানে ধুনীয়া মানে চাল নাৰাৰে চাল না নাৰাৰে চাল লগা এটা ঘৰ আছে তাতে যাম এতিয়া বলক তো সেইটা ঘৰটা মানে এনে আৰু পাথৰৰ মাজত জিৰণি কথা আৰু মানে জিৰণি ৰেষ্ট লোৱা পাথৰৰ মানুহে ওপৰতে চেপা টেপা আছে মাছ মাৰে তাৰমানে এতিয়া আৰু ঘৰটা মানে ঘৰটাৰ তলত ইমান ভাল নহয় এইফালেহে চাই পৰি আছে ধুনীয়াকৈ আৰু ইয়াৰ পৰা এইফালে পাৰ্বতী পাহাৰখন দেখা পায় ভিডিঅ' যে এটা বনাইছিলোঁ সেইখন এইখন পাৰ্বতী পাহাৰখন আৰু এইটাই নাৰাৰ ঘৰ এতিয়া আৰু এইবাৰ এতিয়া বহি আছোঁ আমাৰ বনিককৈ কেমেৰা কৰি আছে মানে এটা কথা কৈ দিম মানে আমাৰ ফেব্ৰুৱাৰীৰ 12 তাৰিখৰ পৰা পৰীক্ষা আহি আছে চ' ডেইলি ভিডিঅ' দিব নোৱাৰিম ডেইলি মানে 2-3 দিনৰ মূৰে যি ভিডিঅ' দিছিলোঁ দিব নোৱাৰিম আৰু মানে অলপ সেই হয় চ' মাঘ বিহু আহি আছে মাঘৰ বিহুৰ ভিডিঅ' দিব চেষ্টা কৰিম যদি পাৰোঁ আৰু লগতে অহাকালি আমি পিকনিক খাম মানে খানা টাইপ পিকনিক টাইপ আমাৰ ওচৰতে এটা মানে নদীৰ পাৰত ধুনীয়াকৈ খাম ত' তাৰ ব্লগটো আপোনালোকক ধুনীয়াকৈ বনাই দিম আজি হৈছে 2023 চনৰ 31 ডিচেম্বৰ হয়নে 31 ডিচেম্বৰ আৰু আজিয়ে ভিডিঅ'টো বনাই আছোঁ এই ভিডিঅ'টো আজিয়ে দিছোঁ আৰু অহাকালি হ'ব 2024 চনৰ 1 জানুৱাৰীৰ দিনা আমি ধুনীয়া এটা কেমেৰাটো এতিয়া খুৱাই দি ধুনীয়া আমি এটা খানা খাম মানে পিকনিক বুলি ক'ব লাগিব অলপ নদীৰ পাৰত অলপ ভাল লাগিব দিনতে ধুনীয়াকৈ তো তাতে এটা ধুনীয়া ভ্লগ বনাম তো সেই আৰু পৰীক্ষাৰ পাছত ধুনীয়াকৈ কণ্টিনিউ লাগি যাম ভ্লগত মানে ফেব্ৰুৱাৰীৰ লাষ্টত পৰীক্ষা শেষ হ'ব আমাৰ মজা আৰু আমি বৰ্তমান য'ত মানে খোজকাঢ়ি আছোঁ ইয়াত মানে ৰাতি ঠিক 9-10টা মানত 20-30টা নহয় 10-15টা মান শিয়াল আহে মানে একেলগে পূৰা ৰাতি আমাৰ ঘৰৰ পৰা শুনা পাওঁ সিহঁতে পূৰা কান্দি থাকে কিন্তু দিনত আহি দেখা পাওঁ কত মানে একো নাই দিনত নলাই দেচোন কিন্তু গাটা চাটাও নাই মানে কহাই বা থাকে শিয়ালবিলাক তো আৰু এইবাৰ পাথাৰৰ পৰা ডাইৰেক্ট এতিয়া আহি গ'লোঁ মানে আমাৰ কালিৰ পিকনিকৰ মিটিং চলি আছে বোলে ইহাৰ কেনে পিকনিক ভাল হ'ব কালি কি হ'ব আইটেম কালি থাকিব আমাৰ ক'ব নালাগে আইটেমকেইটা নকওঁ কালি ব্লগটো চালে গম পাব আমাৰ দাস আছে আৰু অংকুৰ কেনে মোৰ লুকটো কেনে লাগিছে কমেণ্ট কৰক টুপি মোকো মানে টুপি লগাই হৈছে এই চুলিডাল মোৰ বেয়া কৰি দিলি মানে খুলি দিলি ব্লগ তো আজিৰ ব্লগটোত এইখিনিয়ে 23 চনটোৰ ব্লগ শেষ হ'ল লগ পাইছোঁ এইবাৰ ডাইৰেক্ট 24 চনত লগ পাইছোঁ তো চেনেলটো ছাবস্ক্ৰাইব কৰক বাই পিকনিক খাব লাগিব কালি দে আৰু পিকনিক বেছি দূৰ নাযাওঁ ওচৰতে মজা পিকনিক আজি